যদি আপুনি ফেচবুকৰ পৰা টকা উপাৰ্জন কৰে বা মনিটাইজেশ্যন টুলটো এতিয়ালৈকে নাই পোৱা তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে বাধ্যতামূলক কাৰণ এটা ভুল সিদ্ধান্তই আপোনাৰ কষ্টৰ উপাৰ্জন চিৰদিনৰ বাবে শেষ কৰিব পাৰে বন্ধু বান্ধৱীসকল আজিকালি বহুত ক্ৰিয়েটৰ আতংকত আছে কাৰোবাৰ আৰ্নিং হ'ল কাৰোবাৰ পেমেন্ট দিলে কাৰোবাৰ মনিটাইজেশ্যন ৰেষ্ট্ৰিকশ্যন আৰু কিছুমানে মনিটাইজেশ্যন টুলটো নাই পোৱা এই সমস্যাত কিছুমান মানুহে নিজকে এক্সপাৰ্ট বুলি চিনাকি দি কৈ আছে মই আপোনাৰ সমস্যাটো 10 মিনিটতে ঠিক কৰি দিম মোক ইনবক্স কৰক টকা দিয়ক কাম হৈ যাব কিন্তু আপুনি নিজকে এটা প্ৰশ্ন কৰক যদি লাখ লাখ ক্ৰিয়েটৰৰ একেই সমস্যা হৈছে তেন্তে কেৱল এই মানুহবোৰেই সলিউশন কেনেকে জানে সত্যটো হ'ল বহুতে আপোনাৰ ভয়ক ব্যৱহাৰ কৰি টকা উপাৰ্জন কৰিব বিচাৰে সেয়েহে কোনো অচিনাকি মানুহক পেজ বা প্ৰফাইলৰ এক্সেছ নিদিব OTP নিদিব পাছপোৰ্ট নিদিব আৰু সমস্যাৰ নামত টকা নিদিব ধৈৰ্য ধৰি অফিচিয়েল আপডেটৰ অপেক্ষা কৰক আপোনাৰ কাম বন্ধ নকৰিব নিয়মিত ভাল কন্টেন্ট বনাই যাওক এই সমস্যাবোৰৰ সমাধান আহিবই সাৱধান থাকক সচেতন থাকক আজিলৈ আহিছো ধন্যবাদ জয় আই অসম